জনাব বিচাৰোঁ বৰ্তমান যুগত আপোনালোকে যিখিনি আপুনি চেটিং কৰিবলৈ থাৰ্ড পাৰ্টি এপ্লিকেশ্যন স্নেপচেট ইনষ্টাগ্ৰাম ফেচবুক এনেধৰণৰ যদি আপোনালোকে চেটিং কৰিবলৈ ব্যৱহাৰ কৰি আছে তেন্তে সাৱধান থাকিব কাৰণ এতিয়া বৰ্তমান এটা ডাঙৰকৈ স্কেম চলি আছে গতিকে স্কেমটো কেনেকৈ হয় আৰু কেনেকৈ আপুনি ইয়াৰ পৰা ৰক্ষা পাব পাৰে সেই বিষয়ে মই ভিডিঅ'টোৰ জৰিয়তে জনাম গতিকে ভিডিঅ'টো শেষলৈ চাব হয় জনাব বিচাৰোঁ কিছুদিন আগত মোৰ এজন বন্ধুৰ সৈতে হৈছিলে স্কেমটো এনেধৰণৰ তেখেতে এটা থাৰ্ড পাৰ্টি অনলাইন চেটিং এপ্লিকেশ্যন বা পৰ্টেল ইউজ কৰি আছিলে ষ্ট্ৰেঞ্জাৰৰ সৈতে কথা পাতি আছিলে এইটো বিশেষকৈ ল'ৰাৰ ক্ষেত্ৰত বেছিকৈ হয় জনাব বিচাৰোঁ তেখেতে হয় চেটিং কৰাৰ পাছত তেখেতে নম্বৰটো চাগে এক্সচেঞ্জ কৰিছিলে গতিকে তাৰপাছত কিছুদিন হোৱাৰ পাছত তেখেতৰ তাত এটা হোৱাটছআপৰ জৰিয়তে ভুৱা কল আহিছিলে য'ত পুলিচ বিষয়া এজন ভুৱা হয় তেখেতক কল কৰিছিলে হোৱাটছআপৰ জৰিয়তে আৰু তেখেতক ব্লেকমেইল কৰিবলৈ চেষ্টা কৰিছিলে আৰু তেখেতক জনাইছিলে যে আপুনি আমুকৰ সৈতে কথা পাতি আছে আপুনি তেখেতৰ সৈতে মিছবিহেভিয়াৰ কৰিছে আপুনি তেখেতৰ সৈতে বেয়াকৈ কনভাৰচেশ্যন হৈছে এনেধৰণৰ কৈ তেখেতক আপোনাক ব্লেকমেইল কৰিবলৈ চেষ্টা কৰিব আৰু তেখেতে জনাব যে আপোনাক এনেধৰণৰ যিখিনি আপুনি ক্ৰাইম কৰিছে তেন্তে আপোনাৰ FIR ৰেজিষ্টাৰ হ'বলৈ গৈ আছে যদি আপুনি FIR ৰেজিষ্টাৰ হ'ব নিবিচাৰে তেন্তে আপুনি এটা টকা পে'মেণ্ট কৰিব লাগিব এনেধৰণৰ কৈ আপোনাক ব্লেকমেইল কৰিবলৈ চেষ্টা কৰিব গতিকে এনেধৰণৰ যদি আপোনালোকে বৰ্তমান যুগত আপুনি থাৰ্ড পাৰ্টি এপ্লিকেশ্যন বা যিখিনি চেটিং এপ্লিকেশ্যন ব্যৱহাৰ কৰি আছে বা ষ্ট্ৰেঞ্জাৰৰ সৈতে কথা পাতি আছে তেন্তে সাৱধান থাকিব কেতিয়াও আপুনি নম্বৰ এক্সচেঞ্জ নকৰিব হঠাৎ বা পটককৈ হয় জনাব বিচাৰোঁ কিছুদিন হোৱাৰ পাছত আৰু তেখেতক ব্লেকমেইল কৰি আছিলে তেখেতক বিভিন্ন ধৰণৰ হোৱাটছআপৰ জৰিয়তে ক্ৰিমিনেলক শাস্তি দিয়া বা এৰেষ্ট কৰা কেনেকৈ টৰ্চাৰ কৰি এনেধৰণৰ ভিডিঅ' ফটো লগতে চেণ্ড কৰি ভয় খুৱাইছে যদি আপোনালোকৰ লগত এনেধৰণৰ হয় তেন্তে আপোনালোকে ভয় নাখাব আপুনি তেখেতৰ এটা ডিটেইলছ ল'ব তথ্য ল'ব য'ত তেখেতে কোনটো আৰক্ষী বা কোনটো ষ্টেটৰ আৰক্ষী থানাৰ পৰা কৈ আছে সেইবোৰ তথ্য লৈ আপোনাৰ নিয়াৰেষ্ট যিটো পুলিচ থানা হয় বা পুলিচ ষ্টেচন হয় তাত আপুনি গৈ এটা কমপ্লেইন ৰেজিষ্টাৰ কৰিব পাৰে যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু এনেধৰণৰ ইণ্টাৰেষ্টিং আৰু হেল্পফুল ভিডিঅ' চাই থাকিবৰ বাবে পেজটো ফ'ল' কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিব